Friends, কি খবৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছো এটা এক কাৰী ৰেচিপি। যেহেতু এক খাই সকলোৱে ভালে পায়, সেইকাৰণে ভাবিলো এটা কম সময়তে বনাব পৰা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰো। যদি আপোনালোকে ভিডিঅ'টি চাই প্লিজ ভাল পায় তেন্তে মোক কমেন্ট কৰি জনাব, আৰু আপোনালোক যদি মোৰ চেনেলত নতুন হয় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া মোৰ ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে অতি সহজতে পায়। গতিকে পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰো বলক। কৰি লৈছিলোঁ আৰু এতিয়া অলপ অকণমান কাটি থোৱা পিঁয়াজ, নহৰু আৰু দুটামান কেঁচা জলকীয়া, এইকেইটা চব মই কাটি ৰেডি কৰি থৈছিলোঁ আগতীয়াকৈ। আৰু মই ডিম লৈছোঁ, 3টা লৈছোঁ। ইয়াত মই ডিমকেইটা অকণমান চৰি দি কাটি লৈছোঁ, যাতে নিমখ আৰু হালধিটো ধুনীয়াকৈ সোমাই যায়। এইকেইটা চব ধুনীয়াকৈ মই 3টামান এনেকৈ কাটি দিছোঁ আৰু লৈছোঁ অলপমান জিৰা গুড়ি, আৰু গোটা জিৰাও লাগিব আমাক। এতিয়া মই কেৰাহীত মিঠাতেল দি লৈছোঁ। এতিয়া এখন অকণমান গৰম হৈছে, আৰু এতিয়া মই ইয়াত গোটা জিৰা দি দিম। এইখিনি অকণমান ৰঙা হোৱাৰ পিছত মই এতিয়া দি দিছোঁ পিঁয়াজ দিছোঁ, নহৰু দিছোঁ আৰু কেঁচা জলকীয়া, গোটেইখিনি একেলগে দি এতিয়া অকণমান ফ্ৰাই হ'বৰ কাৰণে এৰি দিম। পিঁয়াজ নহৰু কেঁচা গোন্ধটো নোযোৱালৈকে এনেকৈ ফ্ৰাই কৰি থাকিব লাগিব 2 মিনিটমান। এতিয়া মই আলুখিনি আৰু অকণমান সৰুকৈ কাটি লৈছোঁ, যাতে গ্ৰেভিটো বহুত ধুনীয়া হয়। এতিয়া এইখিনি এক্সট্ৰাকৈ তেল এৰিছে। ইয়াত মই এতিয়া লাহেকৈ দিম হালধি। তাৰপিছত এতিয়া মই আলুখিনি ইয়াত দি দিছোঁ। এতিয়া মই নিমখ দিছোঁ ইয়াত। এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে বিলাহীও এড কৰিব পাৰে, কিন্তু মই দিয়া নাই। এতিয়া মই ইয়াত অকণমান জিৰা গুড়ি দি দিছোঁ। এতিয়া লাহেকৈ পানীটো এড কৰি দিম। মই গৰম পানী এড কৰিছোঁ, আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে, কোনো কথা নাই। এতিয়া মই এইখিনি অকণমান লৰাই পেলাই ঢাকি দিম। এতিয়া মই আকৌ দাঙি চাইছোঁ, অকণমান হৈছে, আৰু অলপ মই গ্ৰেভি কৰিম। আপোনালোকে ইচ্ছা কৰিলে এনেকৈও ৰাখিব পাৰে। যিহেতু মই ৰুটিৰ লগত খাম, গতিকে মই অকণমান গ্ৰেভিটো কৰিছোঁ। মই ইয়াত কচুৰি মেথিৰ পাতটো এড কৰি দিছোঁ। তাৰপিছত মই ডিমকেইটা ইয়াত দি দিছোঁ আৰু অকণমান পানী দি দিছোঁ। এতিয়া এইখিনি ঢাকি দিম 3 মিনিটমানৰ কাৰণে। অলৰেডি মোৰ ৰেডি হৈ গ'ল এগ কাৰী। কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই প্লিজ মোক কমেণ্ট কৰি জনাব, আৰু আপোনালোকে এনেকৈ চিম্পলকৈ বনাই খাবচোন। ৰুটিৰ লগত খাই মই বহুত বেছি ভাল পাওঁ এগ কাৰী। কেনেকুৱা লাগিছে দেখি? খাওঁ লাগিছেনে বাৰু? কালাৰটো বহুত ধুনীয়া আহিছে। ৰেচিপিটো চাই যদি ভাল পাইছে প্লিজ মোক কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিছে আপোনালোকে এনেকৈ চিম্পলকৈ বনাবৰ কাৰণে ট্ৰাই কৰিব।
আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই গাইজ।